নমস্কাৰ বন্ধুসকল, মই প্ৰীতিশ। দুটামান মজা হাথৰলৈ পুনৰ উপস্থিত হৈছোহি আপোনালোকৰ মাজত। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব, যাতে আমি দিয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সোনকালে পায়। বলক এতিয়া পলম নকৰি ভিডিঅ'টো ফালে আগবাঢ়ো। এই ফটোখন ভালদৰে মন কৰক। ইয়াত কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব আপোনালোকে ক'ব পাৰিবনে? আপোনালোকক ইয়াৰ বাবে দিয়া হৈছে 10 ছেকেণ্ড সময়। ইয়াৰ এনচাৰটো হ'ব ফেচ প্লাছ বুক ইকুৱেল টু ফেচবুক। আপোনালোকে কি ভাবিছিলে আমাক কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিব। এতিয়া 2 নম্বৰ পাজলটোলৈ যাওঁ। এই ফটোখনো একে ধৰণৰ। ইয়াত আপোনালোকে ক'ব লাগে কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব। আপোনালোকক দিয়া হৈছে 10 ছেকেণ্ড সময়। এনচাৰটো হ'ব স্পাইডাৰ প্লাছ মেন ইকুৱেল টু স্পাইডাৰমেন। আপোনালোকে কি ভাবিছিল আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া আমি 3 নম্বৰ পাজলটোলৈ যাওঁ। এই ফটোখনত দিয়া সমীকৰণটো একেবাৰে শুদ্ধ হৈছে, কিন্তু এইটো কেনেকৈ সম্ভৱ আপোনালোকে ক'ব পাৰিবনে? ইয়াৰ বাবে দিয়া হৈছে আপোনালোকৰ 10 ছেকেণ্ড সময়। অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো প'জ কৰি ল'ব। ইয়াৰ এনচাৰটো হ'ব পিকচাৰখন লুটিয়াই দিয়াৰ লগে লগে ই শুদ্ধ হৈ পৰিব। আপোনালোকে কি ভাবি আছিল আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বলক এতিয়া আমি 5 পাজললৈ যাওঁ। এই ফটোখন ভালদৰে মন কৰক। ইয়াত থকা ভুলটো আপোনালোকে বিচাৰি ল'ব পাৰিবনে? আপোনালোকে ইয়াৰ বাবে দিয়া হৈছে 10 ছেকেণ্ড সময়। অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো প'জ কৰি ল'ব। ইয়াত 49ৰ ঠাইত 59 লিখা আছে। আপুনি ধৰিব পাৰিছিলনে? আজিৰ ভিডিঅ'টোৰ অন্তিমটো পাজললৈ যাওঁ। এই ফটোখন ভালদৰে মন কৰক। ইয়াত কোনটো অন্ধ নহয় আপোনালোকে ক'ব পাৰিবনে? ইয়াৰ বাবে দিয়া হৈছে আপোনালোকৰ 10 ছেকেণ্ড সময়। অধিক সময় প্ৰয়োজন হ'লে ভিডিঅ'টো প'জ কৰি ল'ব। ইয়াৰ এনচাৰটো তেনেই সহজ। ইয়াত কুকুৰটো অন্ধ নহয়। আপোনালোকে কি ভাবিছিলে আমাক কমেণ্ট কৰি জনাব। আজিৰ আপোনালোকৰ বাবে লৈ অহা আমাৰ প্ৰশ্নটো হ'ল 3টা আখৰক জগতে পঢ়ে, প্ৰথমটো কাটি দিলে উত্তাপ অনুভৱ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাই দিব। শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম আমি আগন্তুক ভিডিঅ'ত প্ৰকাশ কৰিম। আমি যোৱাবাৰৰ আপোনালোকক দিয়া প্ৰশ্নটো আছিল এই ফটোখনত থকা ছোৱালীজনীৰ নামটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হয় পিংকি। আমালৈ কমেণ্ট কৰা শুদ্ধ উত্তৰ দেউতাসকলৰ নাম হৈছে ক্ৰমে জান শৰ্মা, আলু CH আৰু প্ৰাঞ্জল শইকীয়া। শুদ্ধ উত্তৰ দিয়া সকলোলৈকে আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো যদি অলপ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আপুনি যদি আজি প্ৰথম তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।